এইপিনে আছে মঞ্চত ভাষণ দি মই তাৰপিছত এইপিনে এখন দেখাই দিছোঁ আমাৰ আৰু এয়া হৈছে সাংস্কৃতিক সন্ধিয়াৰ নৃত্য আৰু এয়া হৈছে সূৰ্যোদয় নাট্যগোষ্ঠীৰ দ্বাৰা পৰিচালিত নাট মৰুভূমিত মৰমৰ বৰষুণ। সেই মানুহবিলাক স্বাগতম মোৰ চেনেল অচিনিজ ব্লগ লৈ মই আজি আপোনালোক অন্য এটা ভিতৰত স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আমাৰ গাঁৱৰ দৌল উৎসৱৰ কিছু দৃশ্য দেখাবলৈ লৈছোঁ। গতিকে আমাৰ ৰাইজৰ মানুহবিলাক ধুনীয়াকৈ বহি আছে। এতিয়া হৈছে বঁটা বিতৰণিৰ টাইম, গতিকে বঁটা বিতৰণিৰ পিছত আৰু কিবা কিবি আছে চাই থাকক। আৰু এইগৰাকী হৈছে মুম্বাইৰ খেলুৱৈ, মানে মুম্বাইৰ পৰা আহি ইয়াতে বিয়া হৈছে, গতিকে তাই আহি কেনে ইয়াতে পুৰস্কাৰ ল'বলৈ সক্ষম হৈছে। গতিকে আপোনালোকেও কিবা এটা চেষ্টা কৰক। আৰু অক্ষিতায়ো 3টামান পুৰস্কাৰ পালে। এইগৰাকী যে আহিছে আকৌ বিনীতা দাস, বিনীতা দাসে 4-5টামান কিবা পুৰস্কাৰ পালে। গতিকে বিনীতা দাসে বহুতখিনি পুৰস্কাৰ পালে। গতিকে বলিন ডাঙৰীয়াই তেখেতক পুৰস্কাৰটো দি দিলে। আৰু আমাৰ ইয়াতে বিশিষ্ট অতিথি বলিন ডাঙৰীয়া, হাৰেচালি ডাঙৰীয়া, তাৰপিছত কমিটিৰ থকা বিপিন দা, নিপেন দা, হেমেন দা, গণেশ ডাঙৰীয়া, গতিকে সকলো আছে। এতিয়া আমাৰ বঁটা বিতৰণি সমাপ্ত হ'বলৈ হ'ল। গতিকে বঁটা বিতৰণি কিমান চাই থাকিব, গতিকে আহক এতিয়া মোৰ শ্ব'টো চাওঁ, আপোনালোকে চাবলৈ অপেক্ষা কৰি আছে। আৰু ফাৰ্ষ্ট টাইম এইখন মঞ্চতে কৌতুক অভিনয় কৰিম, গতিকে কিবা ভয় লাগি আছে, তথাপিও দেৰ এইবাৰ অশ্বিনী দাসৰ কৌতুক অভিনয়। আজি মানে মই আজি তাৰমানে এটা বেলেগ জেগাত আহিছোঁ, আমাৰ গাঁৱতে তাৰমানে আজি মই মানে কৌতুক কৰিম বুলি ভাবিছোঁ। ফাৰ্ষ্ট টাইম তাৰমানে আপোনালোক দেখা আছে, মোৰ পিছফালে এইবিলাক ৰাইজ আছে। গতিকে মই আজি তাৰমানে প্ৰথমবাৰ আপোনাৰ কৌতুক কৰিম, গতিকে আপোনালোকে সহায় সহযোগিতা কৰিব। গতিকে সেই মানুহবিলাক চাই থাকিব মোৰ চেনেল। ৰামধেনু ক্লাবৰ সৌজন্যত দৌল উৎসৱ দৌলপ্ৰেমী ৰাইজক মই নমস্কাৰ জনাইছোঁ। আজি মই এটি তাৰমানে অভিনয় কৰিবলৈ ওলাইছোঁ, মোৰ লগত আৰু এজন আছে। গতিকে মই তাৰমানে আজি নতুনকৈ কৌতুক কৰিবলৈ ওলাইছোঁ। গতিকে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। আৰু গতিকে মোৰ লগত আৰু এটা তাৰমানে বন্ধু আছে, আমি দুটাই কৌতুক অভিনয় কৰিম। হেল্ল' মাইক টেস্টিং 1 2 3 1 2 3 হেল্ল' মানুহবিলাক ভালে আছে না? গোটেই ৰাইজে ভাল আছে না? বিষয় ভালকে চাব লাগিব। ঠিকে আছে। হেল্ল' ক'ৰ পৰা আহিলো? মই ইফালৰ পৰা আছোঁ। কোন ফালৰ পৰা? ইফালৰ পৰা। কোন ইফালে? নাচনা নাচনটো আৰু এইফালে যি ডাঙৰ পথাৰখন আছে। ক'তে ডাঙৰ পথাৰ? পথাৰখনৰ মাজত ৰাস্তাটো ডাঙৰ ৰাস্তাটো। কোনটো ডাঙৰ ৰাস্তা? চিনিব নাইতো আৰু ডাঙৰ ৰাস্তাটো যায় 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 আৰু তাৰে পিছত ডাঙৰ গাছ এটা যি পায় কোনফালে? এই যে কাউৰে ভাল হৈছে, কাউৰে ভাল হৈছে। হ'ব দিয়া, মোৰ তাৰ ঘৰটো চিনি পাই গৈছোঁ মই। পিছে তোমাৰ পৰিচয়টো কি আছে? তোমাৰ নামটো? পুষ্পা। পুষ্পা ৰস মজা। গতিকে দেউতাৰ নাম? দালি। দালি কি দালি? মচুৰ দালি। মায়ের নাম? দালি। কি দালি? দালি কি দালি? মাহর দালি। গাঁও আতু ভাঙা। আতু ভাঙা ক্যান্সার লাগা পুরা আছে। আরো ক্যান্সার দিব। ফোন নাম্বার তো আছে তোমার? ফোন নাম্বার তো নহই নেকি? ফোন নাম্বার তো নকা নহই নেকি? ফোন নাম্বার তো কবা লাস্ট করছি। গতিকে থানা খান কচোন তোর থানাই ভালো থানাই ভালো। এবার গম পাই চিন্তা তো কন্ট্যাক্ট করা আছে। আমার নম্বর তো লাগিল, নম্বর তো কই দিছে তো 108 নম্বর পাবি বাবু। কি নাম্বার রে 108? বুড়িয়া নম্বর। বাৰু তো এইখিনি গম পালো। গতিকে এবার তোমার মায়েৰে মোক কৈ থাকে তুমি বোলে স্কুলত যাই
তামা এবিসি বাকি থাকা গতিকে মই এবিসিডি নুসুধো তোমাক মই নেউতাখন মাতিব দিম তুমি বোলে তামান পৰা মায়েৰে মোক যাই পেলাই কৈ থাকে গতিকে তুমি 30ৰ পৰা 40ক লাগি নেউতাখন মাতাচোন 30ৰ পৰা 40ৰ লাগি ভাববা লাগব মা 30ৰ পৰা একদম হেভি চান্স হেভি চান্স দিছাতো দিছো সঁচাই না সঁচাই আৰু পৰা কৈছো 30ৰ পৰা 40ক লাগি 30ৰ পৰা 40ৰ লাগি এই কইলাদাল 30 মাতালাকু তোর ভুলেছি 30 খুব গেলাম 32 33 34 35 36 37 38 39 চল্লিশ বাজে 40 না পাগে বিশরি করে গতিকে তই কিমান পঢ়িব পৰা গম পাই গৈছো মই গতিকে হবু আৰু ক'ব নালাগে গতিকে এইবাৰ মানে আমাৰ গাঁৱে ঘূৰে শুনা পাই থাকো তোৰ কথা তই কিবা বোলে কুকুৰ মিকিৰি এইবিলাক মাত ওলাব পাৰা গতিকে মই তোক নামকেইটা কৈ যাম গতিকে মাতকেইটা দি যাবি কুকুৰে কেনেকে মাতে এবার মেকুরি মাছ লব কইছো হিন্দি মেকুরি কি মাতে অলপ তলমুৰা খাই আনছো ছাগলীৰ মাত লব পাৰা ডাঙৰ ছাগলী সৰু ছাগলী প্ৰথমতে ডাঙৰ ছাগলী মাত লব কৈছো যেতিয়া বাচ্চাটো মাকে মাতে ছাগলী এই ছাগলীজনী কেনেকে কান্দে কথাটো কৈ চানাটো কাটিব কাউৰী কাউৰী কেনেকে কান্দে কাউৰী এইবাৰ তাৰমানে সৰু কুকুৰা চৰে কেনেকে কান্দে যেতিয়া সৰু কুকুৰা চৰে মানে কি অকণমান ওলাব পাৰে আৰু যিটো ডাক দিয়ে ৰাতিপুৱা কেনেকে কান্দে বাৰু মই কৈ আছো মতা কুকুৰা আৰু মাইকী কুকুৰা কেনেকে কান্দে সেইটো কৈ দিছো ৰাতিপুৱা ডাক দিব গতিকে এইবাৰ যিহেতু তোমাৰ নাম্বাৰটো 108 আছিল 108 গাড়ীখনে কেনেকে আৱাজ দিয়ে গতিকে সেইটো দেখাই দিয়া পিছফালে যি পুলিচৰ গাড়ীবিলাক গতিকে পুলিচৰ গাড়ী আৱাজ কেনেকে দিয়ে সেইটো শুনাই দিয়া গতিকে এইখিনি কোৱাৰ পিছত মই আৰু তোৰ বহুত কথা শুনি আছো তই স্কুলত বেলেগ বিপৰীত শব্দ তামাম ক'বা জানা গতিকে মই বিপৰীত শব্দ তাৰমানে শব্দটো কৈ যাম তই বিপৰীত গিলা কৈ যাবি ঠিক আছে বুজি পাইছা কি কৈছো মই বুজি পাইছো বুজি পাইছা গতিকে ভাল না ভাল না ভাল না পালা তই লৰা
নলৰা আৰু ভাত গতিকে আপা লাপা গোৱা কি একদম বিপৰীত শব্দ ধুনীয়া লাগা গতিকে আপি নাপি আৰু ধুনীয়া হা পাৰা কি? পাৰা হয় মনত থাক ভুগি থাক stop stop no no হাই কি সারা নাই জানতে ওই কি শুনতে আজকে ধন্যবাদ আমার এখানে আসি তাহলে যদি ভালো লাগে ধন্যবাদ আৰু মই তাৰমানে এইবাৰ নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ অশ্বিনী ব্লগ বুলি আপোনালোকে চাৰ্চ কৰি চাব এনেকুৱা ধৰণৰ হাস্যৰসৰ বা ফানি ভিডিঅ' এইবিলাক পাই থাকিব আপোনালোকে গতিকে সকলো ৰাইজে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাৰ কাৰণে ধন্যবাদ এইপিনে আছে মঞ্চত ভাষণ দি মই তাৰপিছত এইপিনে দোকান কেইখন দেখাই দিছোঁ আমাৰ এইপিনে দোকান আছে তাৰপিছত ইয়াতে বগৰী বেছি আছে তাৰপিছত ইয়াতে ঘুগুনি বেছি আছে ইয়াতে ইয়াতে আমাৰ খেলাই কণী বেছি আছে আৰু এইপিনে মামী পাপৰ বুট কিবা কিবি বেছি আছে এইটো সঞ্জীৱ গাঁওবুঢ়া আৰু এইটো মানৱ আৰু এইটো বিপুল ইয়াতে তাৰমানে দোকান দিছি আৰু এইফালে এইকেইটা খাৱা ইয়াতে লাজে কৰছি মই এটা ভাল বস্তু পালোঁ নহয় লাষ্টত মোৰ কৌতুক ভাল পায় মোক 500 টকাৰে পুৰস্কৃত কৰিলে গতিকে ধন্যবাদ।